Hello friends, Cook with Banashree স্বাগতম জনালো ইনগ্ৰেডিয়েন্ট খিনি ইয়া আছে মাছখিনি আমি ফ্ৰাই কৰি ললো তাৰ পিছত আমি ফুৰণ দিলো কটা পিয়াজ দুটা দিলো তাৰপিছত আমি সেইখিনি ভালকে ফ্ৰাই কৰি ললো ফ্ৰাই কৰাৰ পিছত আমি সৰিয়হ তিয়াই থোৱা সৰিয়হ আদা নহৰু জলকীয়া এইখিনি আমি এটা ফাইন এটা পেষ্ট বনাই ললো এই পেষ্টখিনি আমি দি দিলো তাতে লগতে আমি 3 কাপ পানীও মিলাই দিলো গৰম পানী সিম্পলি বনাও তেনেকৈ ধৰক মই বনাব ট্ৰাই কৰিছোঁ আৰু তাৰপিছত আমি ইয়াতে এড কৰিলোঁ হালধি গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি জালুকৰ গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ তাৰপিছত আমি ধুনীয়াকৈ সেইখিনি মিহলাই ল'লোঁ মিহলাই লৈ আমি 10 মিনিটৰ কাৰণে কুক হ'বৰ কাৰণে দিলোঁ আৰু মাজে মাজে এইখিনি আমি লৰাই থাকিব লাগিব লৰাই থাকিলোঁ আৰু মাজে মাজে এয়া দেখিছে নহয় ধুনীয়াকৈ উতল আহিব লৈছে মাজে মাজে এনেকৈ আমি অকণমান লৰাই থাকিব লাগিব যেতিয়ালৈ মানে আমাৰ উতল আহি অকণমান গোন্ধটো মানে আপোনাৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যাব সেনেকৈ মানে ধৰক 10 মিনিট এনেও উতলালে নাইকিয়া হৈ যায় তাৰপিছতে আমি ধৰক ভজা মাছখিনি আমি দিম আৰু মানে দেখিছে ইমান বেছিকৈ মানে উতল আহিছে তো তেতিয়াই আমি এড কৰিম আমি ফ্ৰাই কৰা মাছখিনি তো আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ মাজত আৰু আগুৱাই যাবলৈ আপোনালোকে সহায় কৰিব এইখিনি থেংক ইউ ছ' মাছ বাই